ওয়েলকাম টু মাই চেনেল ফ্ৰেছ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো চব ঠিকে চলি আছে বাৰু। আপোনালোকৰ সঁহাৰি পাই খুবেই ভাল লাগিছে। গতিকে নতুন নতুন সাহস পাইছোঁ যে হয় আৰু বনাব পাৰি। আজি ভাবিলোঁ মোৰ যোনটো কচুগুটি, সৰু কচুগুটিটোৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ। সেইটো চাওক, এইয়া দেখিছে, এইটো চাওক, দেখিছে? আপা হাই কৈ দিয়া। হাই হাই কৈ দিয়া। হাই দেখিছে? যি শান্ত ল'ৰা নক'বই। ঘৰ একেবাৰে মানে মূৰত উঠাই থৈ দিয়ে। এনেকুৱা যদি আৰু দুটামান হয় নহয়, এই চুলি দেখিছে নহয়, নাথাকিব এডালো। চব বোলে টকলা হৈ গ'লো বোলে। আমাৰ বাকী সখীসকলেতো জানেই হয়নে? আপোনালোকৰ লগত কথা পাতিবলৈ চাওক, মই টাব মূৰৰ ওপৰত তুলি লৈছোঁ দেখিছে? মোৰ মানে ঘৰৰ ভিতৰত ফুল লগোৱা খুব চখ, গতিকে মই কৰিছোঁ কেইটামান। চাব নেকি? য'ত যেনেকৈ পাওঁ, কোনোবা কাৰোবাক যদি ক'ৰবাত পেলাই থোৱাও দেখোঁ, মই বুটলি আনো মনে মনে। এইয়া চাওক, এই কেকটাছ, এইটো, এইয়া, গতিকে য'ত যেনেকুৱা পাওঁ আনি আছোঁ, লগাই আছোঁ। ভাল লাগে ঘৰৰ ভিতৰখন। মই আপোনালোকক মোৰ জীৱনৰ লগত জড়িত এখন খুব ধুনীয়া ঠাইলৈ লৈ যাম। মোৰ ক'বলৈ গ'লে জীৱনৰ আধা, এতিয়ালৈকে যিখিনি জীৱন, তাৰ আধা সময় মই তাতে কটালোঁ। এতিয়া কৈ নিদিওঁ দেই, কম, অলপ পিছত কম। যাম বুলি ভাবি আছোঁ। মই ৰেডি হ'লোঁ দেই। আপোনালোক হ'লনে বাৰু? চব কাম আজৰি হৈ মেলি এই ওলালোঁ। বাহিৰত মোৰ বসন্তী থিয় হৈ আছে। এইয়া গহনা গাঁঠৰিবিলাক পিন্ধি লওঁ আকৌ, মাস্ক চাস্ক হয়নে নাই? ৰ'ব পিন্ধি লওঁ। এইয়া পিন্ধি ল'লোঁ। এতিয়া আমি আৰু যাব পাৰোঁ। আহক। ফ্ৰেণ্ডছ, মই যে কৈছিলোঁ জেগাডোখৰ, এতিয়া কিবা গম পাইছেনে পিছফালে? য়েছ, এইটো হৈছে কি? নগাঁও কাগজ কল। গতিকে আহক আমি আগলৈ আৰু আগুৱাই যাওঁ। আহক। দেউতাই নগাঁও পেপাৰ মিলত চাকৰি কৰিছিলে কাৰণে মই মোৰ জীৱনৰ 20টা বছৰ SPC কলনীত অতিবাহিত কৰিছিলোঁ। গতিকে আহক আজি মই মোৰ লগতে আপোনালোককো SPC কলনী লৈ যাওঁ। এইয়া SPC কলনীৰ গেটখন। সেই চুকত দেখিছেনে? সেইটো হৈছে দুৰ্গা মণ্ডপ। ইয়াত প্ৰতি বছৰে আগতে খুব ডাঙৰকৈ ধুমধামেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিছিলে। সকলোৱে মিলি জুলি কোনো ধৰ্ম নিৰপেক্ষভাৱে আমি খুব ধুনীয়াকৈ দুৰ্গা পূজাখন অনুষ্ঠিত কৰিছিলোঁ। এইটো হৈছে ছুপাৰ মাৰ্কেট বুলি কয়। এইফালে এয়া ছুপাৰ মাৰ্কেট। এইখন হৈছে ডেইলি বজাৰ বহিছিলে এইখনতে। সদায় শাক পাচলি হওক, মুৰ্গী, মাংস, মাছ, যি বিচাৰে আপুনি, ফল মূলৰ পৰা আৰম্ভ কৰি সকলোবোৰ এইখিনিতেই ফ্ৰেছ পোৱা গৈছিলে। আমি ইয়াত ৰাতিপুৱা গধূলি খোজকাঢ়িবলৈ আহিছিলোঁ। মৰ্ণিং ৱাক, ইভিনিং ৱাক আৰু। এইখন হৈছে এইটো গলিটোৱেদি আমি যাব লাগে। এই আমি ৰাস্তাতে খুৰী এজনীক লগ পালোঁ। খুৰীজনীৰ লগতে অলপ দেৰি কথা পাতিলোঁ ইটো সিটো। এয়া এতিয়া এইটো গলিটো হৈছে মোৰ ঘৰৰ গলি, 134/2। খুবেই মনত পৰে আৰু বহুতো অতীতৰ স্মৃতিবোৰ ভাহি উঠে। এইটো এইফালে হস্পিটেলখন আছিলে। এয়া দেখিছেনে? খুবেই ৰ'ব এইখিনিয়ে নহয়, আৰু বহুত আছে। বাকীখিনি মই ইয়াৰ পিছৰ ভিডিঅ'টোলৈ ৰাখি থৈছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। গতিকে আজিলৈ ইমানখিনিতে। বাই।